সো আছো বৰ্তমান চক্ৰেশ্বৰ মন্দিৰৰ পিছফালে আৰু সো নমস্কাৰ বন্ধুসকল, মই ঋতুপন আৰু আপোনালোক সকলোকে ভেৰাইটিজ আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো আজি আমি ভৰলুত কিবা এটা কাম আছিলে, সো কামটো কৰি আহিলোঁ আৰু আহি কিনে আগৰ পৰা বহুত দিনৰ পৰা শুনি আছিলোঁ যে ইয়াতে এটা খুব ধুনীয়া মন্দিৰ বনাইছে আপোনাৰ ভূটনাথৰ কাষতে। সো আজি আহোঁতে টাইমো আছিল হাতত, সো সোমাই গ'লোঁ আৰু আপোনালোকক এইটোৱে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মন্দিৰটো খুব ধুনীয়া হয়, ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰৰ কাষতে এই মন্দিৰটো আৰু ইয়াৰ পৰা খুব ধুনীয়া মানে ব্ৰহ্মপুত্ৰৰ ভিউ এটাও পায়। উমানন্দ আছে, নতুনকৈ বনাই থকা ৰৌপৱেটোও দেখা পায় ইয়াৰ পৰা খুব ধুনীয়াকৈ। ত' আপোনালোকক গোটেইখিনি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ত' বলক বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো এই মূৰ্তিটো আপোনালোকে কেইদিনমান আগত দেখা পাইছিল, বহুত বেছি ভাইৰেল হৈছিলে, মানে মূৰ্তিটোৰ একদম ওপৰলৈকে পানী আহি গৈছিলে। তো যেতিয়া আমাৰ বানপানী হৈছিলে কেইদিনমান আগত, কমিবলৈ বেছি দিন হোৱা নাই আৰু মূৰ্তিটো এতিয়া নতুনকৈ কালাৰ কৰিছে, খুব ধুনীয়াকৈ কালাৰ কৰিছে আৰু চক্ৰেশ্বৰ মন্দিৰৰ একদম কাষতে এই মূৰ্তিটো দেখা আছে। তো এতিয়া এইফালে আছে চক্ৰেশ্বৰ মন্দিৰ, আমি সেইফালে সোমালোঁ, এতিয়া চাই আছোঁ অলপমান, তাৰপিছত আপোনালোককো গোটেইখিনি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। সো চক্ৰেশ্বৰ মন্দিৰৰ কাষতে আছে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰত এই মূৰ্তিটো আপোনালোকে হয়তো দেখিবলৈ পাইছিল, পূৰা ইয়ালৈকে পানী আহি গৈছিলে আৰু এতিয়াতো ইয়ালৈকে আহি গ'ল, বহুতখিনি কমি গ'ল। আৰু আমাৰ সেইফালে আছে উমানন্দ, এইফালে আছে পূৰা উত্তৰ গুৱাহাটী আৰু আমাৰ সেইফালে আছে গুৱাহাটী। আৰু ইয়াৰ পৰা ইয়ালৈকে ডাইৰেক্ট আপোনালোকৰ নতুনকৈ ৰৌপৱে হৈ আছে, ৰৌপৱে আহিলে আমি আপোনালোকক নিশ্চয় ভিডিঅ' দেখুৱাম। সো আছোঁ বৰ্তমান চক্ৰেশ্বৰ মন্দিৰত, বহুত দেৰি হৈ গৈছে কিন্তু ইয়াৰ পৰা যাব মন যোৱা নাই। সিফালে বহুত ৰ'দ কাৰণে এইখিনিত আহি বহিছোঁ, এইখিনিত অলপ গছৰ তলত চাহ আছে আৰু মোৰ লগত আহিছে কৃতি, মোৰ ভিডিঅ'ত প্ৰায় দেখা পাই থাকে। চ' কেনেকুৱা লাগিছে? ফাৰ্ষ্ট টাইম আহিছোঁ আমি আৰু মোৰ লগত দাদা এজনো আহিছে, সি সিফালে গ'ল। চ' কেনেকুৱা লাগিছে কওক? ভাল লাগিছে, ফাৰ্ষ্ট টাইম আৰু মানে ব্ৰহ্মপুত্ৰটো সেইটো চাইড আৰু এইটো চাইডে মন্দিৰটো, মানে ব্ৰহ্মপুত্ৰৰ পাৰতে মন্দিৰটো, সেইকাৰণে ভাল লাগিছে আৰু বঢ়িয়া ভিউ পাই আছোঁ ইয়াতে। তো খুব ধুনীয়া মন্দিৰটো, আপোনালোকে পাৰিলে আহিব পাৰে, বেছি দূৰো নহয়। আৰু এই মন্দিৰটো য'ত বনাইছে, সেই বনোৱা সেই সম্পূৰ্ণ মানে আপোনালোকে এইবিলাক যে দেখিছে, এইবিলাক মানে গোটেই পাথৰেৰে, পাথৰ কাটি কাটি বনাইছে। চিৰিবিলাক যে দেখুৱাইছিলোঁ সেই সকলোবোৰো পাথৰেৰে। তো মন্দিৰটো গম পোৱা নাই, মন্দিৰটো নহয় কিজানি, মন্দিৰটো বনাইছে কিন্তু এইবিলাক চব পাথৰৰে। খুব ধুনীয়া মন্দিৰ এটা, পাৰিলে আপোনালোকে এবাৰ ভিজিট কৰিব। সো আহি খুব ভাল লাগিছে মন্দিৰটোত। আৰু আমাৰ সেইফালে আছে ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে হয় মন্দিৰটো। আৰু এইফালে কিবা কিবি মন্দিৰ আছে, এইফালেও আছে আৰু এনেকুৱা মূৰ্তিবিলাক খুব ধুনীয়াকৈ সজাই থোৱা আছে। পাৰিলে আপোনালোকেও আহিব, বেছি দূৰ নহয়, আপোনালোকে ভূটনাথৰ পৰা খোজকাঢ়ি আহিব পাৰিব, ইমানো দূৰ নহয়। ভূটনাথলৈকে বাছত আহিব, বাছৰ সুবিধা আছে, তাৰ পৰা খোজকাঢ়ি আহিব পাৰিব। চ' বহুত বেছি ভাগৰ লাগি আছে, এতিয়া আপোনালোকক যিখিনি দেখুৱাব পাৰোঁ ইতিমধ্যে দেখুৱালোৱে। চ' আৰু অলপমান চাই লওক, তাৰে পিছত লগ পাই যাব।
আমাৰ মন্দিৰতে ভিডিঅ'টো এণ্ড কৰা নহ'ল কাৰণ মোৰ লগত যিজন আছিলে তাৰ চেণ্ডেলযোৰ মন্দিৰৰ বাহিৰৰ পৰা কোনোবাই চুৰ কৰি লৈ গ'ল চ' সি তেনেকৈ গুচি আহিব লগা হ'ল মুডটো বেয়া হৈ গ'ল চ' তাতে ভিডিঅ'টো এণ্ড কৰিবলৈ মন নগ'ল আৰু সেইকাৰণে ঘৰত আহিলোঁ ঘৰত আহি পাই এতিয়া ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কিনে ভিডিঅ'টো এণ্ড কৰিবলৈ ওলাইছোঁ চ' আপোনালোকৰ যদি সৰু ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ যদি কিবা ক'ব লগা আছে বা ভিডিঅ'টো কেনেকুৱা হৈছে জনাবলৈ তলত কমেণ্ট কৰক আৰু মোৰ চেনেলটো গ্ৰ' হোৱাত সহায় কৰিবলৈ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিয়ক যাতে এই ধুনীয়া ভিডিঅ'টো মই আপোনাৰ লগতে আপোনাৰ লগৰবোৰেও চাব পাৰে চ' পুনৰ এটা নতুন ভিডিঅ'ত এনেকৈ লগ পাম তেতিয়ালৈকে চাই থাকিব ভেৰাইটিজ আছাম চাই থাকিব নতুন ব্লগ আজিলৈ ইমানে ধন্যবাদ জয় অসম নেক্সট ভিডিঅ'ত পুনৰ লগ পাম টিল দেন বাই বাই মহাবিক চাওকতে ব্ৰহ্মপুত্ৰত পানী দি আছে এইফালে চাওক When you